Hi guys, good evening. আমি আজি আহিছো ওয়েস্ট কাৰ্বি আংলঙৰ এটা ধুনীয়া ওয়াটাৰফল চাবৰ কাৰণে। ওয়াটাৰফলটোৰ নাম হৈছে ডিনাৰ ওয়াটাৰফল। আপোনালোকে চাই থাকক আমাৰ ভিডিঅ'টো। আপোনালোকক আমি আজি ওয়াটাৰফলটো দেখাইছো, কিমান এটা ধুনীয়া ওয়াটাৰফল আছে ইয়াত। আমি গৈ আছো। মোৰ অৱশ্যে ভিডিঅ' বনোৱা বিশেষ অভিজ্ঞতা নাই। দুই এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই ইয়াৰ সুন্দৰ পৰিৱেশসমূহ দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যদি ভাল পায় তেন্তে লাইক এটা বা কমেণ্ট এটা কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি বৰ্তমান ডিনাৰ ৱাটাৰফললৈ আহি আছোঁ জিৰিকানিঙত। প্লাজিহঁতৰ ঘৰৰ ওচৰতে হয়, 15 মিনিটমান সময় লাগে। আমি 3জন আহিছোঁ। হয় দেখিছে ইমান ধুনীয়া এটা ৱাটাৰফল। এতিয়া আমি অন্য এটা ৱাটাৰফল চাবলৈ আহিছোঁ। এইটো ৱাটাৰফল অলপ দূৰণিত আছে। এই ৱাটাৰফলটোৰ নাম হৈছে নং কেৰেলা ৱাটাৰফল। এইটো অৱশ্যে সৰু ৱাটাৰফল, কিন্তু সৰু হ'লেও এই ৱাটাৰফলটো বহুত বেছি ডাউনত আছে। আমি মানে তললৈ নামোতে আমাৰ ভাগৰ লাগি গৈছে। যেন তেন আমি আহি পেলাই আমি ৱাটাৰফলটো পালোহি বাৰু। ইয়াতে